তোমালোকক যুক্ত অক্ষৰ মানে কি আগতে কোৱা হৈছিলে হয়নে তথাপি আজি এবাৰ আৰু মনত পেলাই দিছো শুনিবা কোনো স্বৰবৰ্ণ নোহোৱাকৈ দুটা বা তাতকৈ অধিক ব্যঞ্জন বৰ্ণ ওচৰা-ওচৰিকৈ থাকিলে তাক যুক্ত অক্ষৰ বুলি কোৱা হয় আজি তোমালোকৰ পাঠত থকা ৰকাৰ যোগটো পঢ়িম ইয়াতে চোৱা গটো হৈছে ব্যঞ্জন বৰ্ণ ৰটো ব্যঞ্জন বৰ্ণ গ আৰু ৰ এই দুটা সংযোগ হৈ গত্ৰকাৰে গ্ৰ হৈছে এতিয়া এই গ্ৰয়েদি শব্দ গঠন কৰিলে কি হ'ব চোৱা গত্ৰকাৰে গ্ৰহ গ্ৰহ আ গত্ৰকাৰে গ্ৰহ আগ্ৰহ ঘ যোগ ৰ ঘত্ৰকাৰে ঘ্ৰ বজ্ৰফলা আকাৰ ব্য ঘত্ৰকাৰে ঘ্ৰ ব্যাঘ্ৰ ঘত্ৰকাৰে ঘ্ৰ তাত আকাৰ ঘ্ৰা মূৰ্ধন্য ঘ্ৰাণ বৰ্গাজ্য যোগ ৰ যত্ৰকাৰে জ্ৰ ব যত্ৰকাৰে জ্ৰ বজ্ৰ ব যত্ৰকাৰে জ্ৰ বজ্ৰ পতাকাৰে পা ত বজ্ৰপাত দ যোগ ৰ দত্ৰকাৰে দ্ৰ ক্ষত হস্যকাৰে ক্ষু দত্ৰকাৰে দ্ৰ ক্ষুদ্ৰ দ ৰত হস্যইকাৰ ৰি দত্ৰকাৰে দ্ৰ দৰিদ্ৰ প যোগ ৰ পত্ৰকাৰে প্ৰ পত্ৰকাৰে প্ৰ তাত আকাৰ প্ৰা মধ্যাহ্ন দীৰ্ঘইকাৰ প্ৰাণী পত্ৰকাৰে প্ৰ তালিবহ উন্নস্বৰ দন্তেহত আকাৰে হা প্ৰশংসা ব যোগ ৰ বত্ৰকাৰে ব্ৰ বত্ৰকাৰে ব্ৰ ত ব্ৰত তত দীৰ্ঘইকাৰে তি বত্ৰকাৰে দ্ৰ তীব্ৰ আজিলৈকে এইখিনিয়ে তোমালোকে তাৰ পিছৰখিনি ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা যদি তোমালোকৰ কিবা বুজি পোৱাত অসুবিধা হৈছে তেনেহলে ডাঙৰৰ সহায় লৈ পঢ়িবলৈ চেষ্টা কৰিবা নমস্কাৰ